So hi guys, আজি ফাইনেলি আমাৰ জোৰোণৰ দিনটো আহি পালে। So এয়া ৰাতিপুৱাই চাহ খালোঁ। So আধা দি মোৰ ওলোৱা হ'লে কমপ্লিট হোৱা নাই বাৰু গোটেই। So ওলাইছোঁ আৰু মানে কইনা ঘৰক যাম আৰু। So মোৰ দৰে আজি হেপী কোনেও নাই। So এয়া মোৰ মা আৰু মাইনা আৰু এয়া মোৰ নাখুন। আৰু এয়া চাওক আপোনালোকে আৰু এয়া পেহীহঁতে সজাই আছে মানে যি আছে নিজে। আৰু এয়া বাছখন আহি পালে আমাৰ মানে ইয়াতে যাম আৰু আমি আমাৰ আয়তীসকল আহিলে মানুহসকল ওচৰ পাজৰৰ আৰু এয়া আমি গাড়ীত উঠিলোঁ মানে যাবলৈ ওলাইছোঁ এতিয়া আৰু মই শৰাইখন লৈছোঁ দেই মানে ঘৰৰ মানুহখিনে মোক দিছে আৰু মই শৰাইখন লৈছোঁ এতিয়া মই যাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ আমি গাড়ীতে পাতি আমি যাই আছোঁ আৰু হাঁহি ধেমালি মাজে মাজে আমি যাই আছোঁ এনেকৈ সেইটো এনেকৈ যাই আছোঁ মানে মোৰ ভইচটো অলপ বেয়া হৈছে আপোনালোকে বেয়া নাপাব আমি আহি পালোঁ আৰু এয়া চাওক আপোনালোকে মই মানে খুৰীমাহঁতৰ ঘৰত আহি পালোঁ এইটো মানে ভৱনত পাইছে যে আমাৰ ঘৰ নহয় এইটো মানে ঘৰত পতা নাই ভৱনত পাইছে এইটো খুৰীমা মানে আগৰ পৰা দেখা নাই ৰবতে পনে আহিছে মানে আৰু পনে জৰ জবস্তি কৰিব নোৱাৰা আৰু চাওক কেমেৰামেন কেইটা আৰু এয়া চাওক খুৰীমাক দেখাইছোঁ ৰ'ব দেই এয়া চাওক খুৰীমা আৰু আজিৰ পৰা আমাৰ হৈ গ'ল আৰু এয়া চাওক আপোনালোকে এয়া মানে কি ক'ম আৰু আমি এয়া চাহ খালোঁ চাহ খাই আছোঁ এতিয়া বৰ্তমান এয়া আৰু মই তই কৰি দেখোঁ আৰু এয়া ভাত খালোঁ আমি মানে ভাত খোৱাটো নেদেখালোঁ আৰু এয়া আমি যাবলৈ ওলাই আহিলোঁ ঘৰলৈ ঘৰত যিহেতু মানে আৰু দৰা পৰা সেইকাৰণে যাই আছোঁ ৰ'ব অলপ সোনকালতে আহিছোঁ আমি আৰু এয়া কিবা বিষ্ণু পূজা কৰি আছে আমাৰ ইয়াতে আহি পাই কিন্তু আমি ঘৰত এয়া কৰি আছোঁ আৰু এয়া মই ৰেডি হ'লোঁ মানুহ মানে দৰা পৰাৰ কাৰণে সাজু হ'লোঁ আৰু কাপোৰযোৰ চেঞ্জ কৰিলোঁ মোক কোনোবাই বেয়া লগা বুলি ক'লে সেইকাৰণে চেঞ্জ কৰি দিলোঁ মই আৰু এয়া চাওক আমাৰ মানে সেই মানে ঘৰৰ মানুহবিলাক আহিছে ওচৰৰ পাজৰৰ এয়া সিহঁতৰ মানুহ আহিব ৰ'ব আৰু এয়া ফাইনেলি আহিলে সিহঁতৰ মানুহ দৰা পৰা কৰিব কাইলৈ যিহেতু আমাৰ বিয়া আছে কালি নেক্সট ভিডিঅ'ত আমাৰ লগ পাম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ লাভ ইউ গাইছ